So guys, নমস্কাৰ বন্ধুসকল, মই ahmed আৰু আপোনালোকে চাই আছে ahmed সাৰ্ভিস পইণ্ট ইউটিউব চেনেল। বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলত আপলোড কৰা নতুন এটা ব্লগছ ভিডিঅ'লৈ। বন্ধুসকল, আজিৰ ব্লগ ভিডিঅ'ত আপোনালোকক দেখুৱাম মই ঈদৰ দিনাখন ক'ত ঘূৰিব গৈছিলোঁ আৰু চাবলগীয়া বহুতো কিবা মই আপলোড কৰিছোঁ, মোৰ কেমেৰাত বন্দী কৰিছোঁ, সকলো আজি এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম। তো বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰিব আৰু জনাব কমেণ্ট কৰি যে ভিডিঅ'টো কেনে লাগিল আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো বলক আৰম্ভ কৰোঁ। চ' গাইজ, আপোনালোকক মই কৈছিলোঁ আজি ঈদৰ দিন, যিহেতু আপোনালোকক সম্পূৰ্ণ আমি ক'লৈ যাওঁ দেখুৱাম। তো মোৰ লগত মোৰ মামা হয়, চ' তেওঁ যাব মোৰ লগত। চ' আমাৰ গাড়ী আছে, ওচৰত যাওঁ। তো আজি ক'ত যাওঁ ঠিক নাই হা, গৰম বহুত কিন্তু হা, ৰুমাল ৰাখিছোঁ হাতত। আপুনি গাড়ীখন চাব পাৰে আমাৰ এইটো মইনা হাই ক, হাই কৈ দে, হাই ক, হাই। তো ওলাম, মামা আহিছে। চ' এইটো চাওক, ঠিক আছে। চ' মানে আকৌ হাই কৈ দে। চ' কেনে আছে? চ' ঠিক আছে, বলক আমি জাৰ্ণিত আমি কথা পাতিম আকৌ। অ'কে, তো বাই। তো গাইজ, আমি ওলাই গ'লোঁ আৰু এইটো 4 লাইন আপোনালোকে চাই আছে। চ' প্ৰথমে মামাই চলাব গাড়ী, পিছত মই বাৰু চাম ট্ৰাই কৰি। আৰু গৈ আছোঁ কিন্তু ক'লৈ গৈ আছোঁ একো নাজানো। কিন্তু এটা কথা কি জানেনে, এটা স্পেচিয়েলি কথা, মোৰ ফ্ৰেণ্ড এজনে ফোন কৰিছে যে তেখেতসকলো গৈছে, মানে আমাৰ আগত তেখেতসকল গুচি গ'ল। চ' মোক ফোন কৰিছে যে তোমালোকে ক'ত আছা। মই ক'লোঁ যে আমি বৰ্তমান লোকেশ্যন যিখন ঠাইত আছোঁ সেইখন ঠাইৰ কথা ক'লোঁ। আৰু তেখেতসকলে ক'লে ঠিক আছে, আমি ৰখি আছোঁ আৰু তোমালোকে আহা। আমি কেইজন ৰখি আছোঁ? আচ্ছা বাৰু, কোন ৰখি আছে আমি যাওঁ। অ'কে, চ' বলক। আমাৰ বাইকৰ স্পীড হৈছে, আপোনালোকে চাব। ইতিমধ্যে মই দেখুৱাই দিছোঁ বাইকৰ স্পীড। চাওক, মই স্পীড কমালোঁ আৰু আহি যিহেতু লগ পালোঁ সিহঁতক, চাইছে দিলদাৰ আৰু এইফালে প্ৰিন্স আনোৱাৰ। চ' আৰু দুজন আছে, আপোনালোকে চাইছে স্কুটিত, ৰঙা স্কুটিত। চ' আগত দুজন আছে, সিহঁতৰ লগ ধৰোগে, বলক। আৰু এয়া হ'ল জনাব মঈনুদ্দিন আৰু ফৰিদুল। চ' তেখেতসকলে হাই দিছে। ঠিক আছে, ব'লা গৈ থাকোঁ আৰু পিছৰখনত আছোঁ মই, এইখন ফৰিদুল আৰু জনাব, আৰু ইফালে আছোঁ মই আৰু মোৰ মামা। চ' আপোনালোকে চাই আছে 220 পালচাৰত আমি আছোঁ দুজন। চ' হেল্ল' গাইজ, হেল্ল' এক্সাইটেড ফিল কৰি আছোঁ। আৰু কেমেৰা পাৰ্চনত সহায় কৰিছে মোক প্ৰিন্স আনোৱাৰে। চ' আমি গৈ আছোঁ আৰু তেখেতসকলে ক'লে যে আগত অলপ ৰখিবলৈ, আমাক ফোন যোগে জনালে। চ' আমি গৈ আছোঁ আৰু তেখেতসকলে কিয় ৰখিব ক'লে বাৰু, যাওঁচোন অলপ স্পীডত। তো বলক। ৱাও, গম পালোঁ, মানে তোমালোকে ফটো তুলিবা। ঠিক আছে বাৰু, অ'কে। চ' গাইজ, ফটো তোলে, কিবা এটা ফটো তোলে। চ' ভাবিলোঁ ফটো তোলক আৰু। চ' আপোনালোকক দেখুৱাই দি আছোঁ ইয়াত আমাৰ লগত কোন আছে। চ' এজন গাইজ, ইয়াত কেমেৰা পাৰ্চন হা, স্পেচিয়েলি DSLR কেমেৰাটো দেখাই দিয়া, পিক আপ কেমেৰা।
Yeah. So বন্ধু বান্ধৱসকলৰ পৰা আঁতৰি আহি আমি ইতিমধ্যে পালোঁ ৰাঙলু। আপোনালোকে চাই আছে ৰাঙলু হাইস্কুলৰ মুখ্য প্ৰৱেশ দ্বাৰ। এইখন হৈছে গেট ৰাঙলু হাইস্কুল। আৰু ইফালে চাওক কি ধুনীয়া নেচাৰেল, কি ধুনীয়া এটা ৰাস্তা, কি ভাল লাগে ন, 4 লাইন ন। চ' ব'লক, আৰু চাবলগীয়া বহুত কিবা আছে। আপোনালোকে ভিডিঅ'টো স্কেপ নকৰিব, অনুগ্ৰহ কৰি প্লিজ স্কেপ নকৰিব, চাই থাকক। আৰু বহুত চাবলগীয়া আছে, ক'ত যাওঁ আমি সকলো চাব আজি। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever try. এতিয়া চাওক কি ধুনীয়া নেচাৰেল, কি ধুনীয়া নেচাৰেল, ইমান ধুনীয়া সেউজীয়া গছ গছনি আপোনালোকে চাই আছে। বহুত ভাল লাগিছে, আমাৰ কেমেৰা লেন্সত বন্দী হৈ আছে, ইমান বঢ়িয়া। আৰু ইফালে চাওক ডিভাইডাৰৰ কাষেৰে এটা বেয়া কি জানেৰে, এই অলাগতীয়া যিবিলাক জংঘল ডিভাইডাৰৰ কাষত, এই জংঘলবোৰৰ কাৰণে আমাৰ এটা ডাঙৰ অসুবিধা হয় কি অপজিট সাইডৰ পৰা গাড়ী আহিলে মানে চালকজনে চাব নোৱাৰে যে গাড়ী আহি আছে, তো পিছত কিবা এটা দুৰ্ঘটনা হৈ যায়। গতিকে এনেকৈ যাতে নহয় আৰু জংঘলবোৰ কাটি দিলে বেটাৰ। কিন্তু এই কিখনত চাওক জংঘল কাটিছে, কাটি পেলাই যিবিলাক লাগতিয়াল গছ গছনি সেইবিলাক লগাইছে, ভাল লাগিব। পাতল পাতলকৈ গছ গছনি লগাই দিলে অলপ নেচাৰেলটো ভাল লাগে। এতিয়া পাম আমি এখন পেট্ৰল পাম্প। চ' এই পেট্ৰল পাম্পত আমি তেল ভৰাই লওঁ আমাৰ বাইকখনত, কিয়নো তেলটো লাগিবই নহয় জানো। ব'লক তেল ভৰাই লওঁ। বাইকখনৰ মিটাৰ আপোনালোকক দেখুৱাই আছোঁ। বাইকৰ স্পীডটো কমালোঁ কাৰণ তেলৰ কমি গ'ল। চ' তেল ভৰাব লাগিব, মানে পেট্ৰল ভৰাব লাগিব আমাৰ বাইকখনক। মই গৈ আছোঁ পেট্ৰল পাম্পলৈ আৰু তেল ভৰাই লওঁ। ত' আকৌ বাইকখনত তেল ভৰোৱা হ'ল। এতিয়া আমি আকৌ গৈ আছোঁ নগাঁও অভিমুখে, আপোনালোকে চাই আছে আৰু আমি দেখুৱাই আছোঁ আপোনালোকক। ব'লক।
আহি পালোঁ আমি বৰঘাট বাইপাছ নগাঁও বৰঘাট বাইপাছত চ' বৰঘাট বাইপাছৰ পৰা গুৱাহাটী 122 কিলোমিটাৰ কাৰ চিগনেৰে চিন দিয়া আছে আপোনালোকে চাই আছে চাইনবোৰ্ডখন আৰু নগাঁও 5 কিলোমিটাৰ বৰঘাট বাইপাছৰ পৰা চ' নগাঁও টাউনখন মানে 5 কিলোমিটাৰ আৰু ডিব্ৰুগড়লৈ গ'লে ইফালে চ' 320 কিলোমিটাৰ তো বলক আমাৰ লগত আমি যাম নগাঁও বৰঘাটতেই মানে অলপ আগত আৰু দেখুৱাই আছোঁ বাৰু গৈ থাকোঁ অলপ আৰু এই কেইখন হৈছে স্পীড ব্ৰেকাৰ মানে গাড়ী অলপ শ্ল' কৰিবলৈ এইখন চাইছে ষ্টেপ চ' এইখন স্পীড ব্ৰেকাৰ গাড়ীখন শ্ল' কৰি যাবলৈ কিয়নো জানেই চ' বাইপাছ এইখন হৈছে বৰঘাট বাইপাছ চ' আমি বাইপাছেৰে পাৰ হৈ আছোঁ আপোনালোকে চাই আছে আৰু আমি দেখুৱাই আছোঁ মাই গড ডিভাইডাৰৰ অৱস্থা চাওক মাই গড ডিভাইডাৰৰ অৱস্থা ইমান খাতৰা টাৰ্ণিং ইয়াৰ চ' গৈ আছোঁ মাই গড এক্সিডেণ্ট চ' এইকেইখন গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈছে আমি 4 লাইন এৰিব লাগিব আৰু যাওঁ বলক এইফালে সোমাম আৰু তো বলক গাঁৱলৈ তো ভাই আহি পালোঁ আৰু এয়া মাহীৰ ঘৰ আহি পালোঁ আৰু ঠিক আছে আমি যাওঁ আৰু চ' গাইজ যাবলৈ সময় হ'ল আৰু মোৰ লগত আছে মাই কিউট নানী চ' নানী হাই কৈ দিয়ক মোৰ নানী আৰু মোৰ একদম মানে টিকলু ভাইটি এটা আছে আপোনালোকে চাওক এয়াই আমাৰ মৰমী মাহী মানে ফাৰহিন মাহীৰ ল'ৰা মোৰ ভাইটি হয় বহুত কিউট চ' আমি যাব সময় হ'ল ইয়া মৰমী হাই হাই কৈ দিয়ক নানা চ' গাইজ আজি তামাম ঘূৰিলোঁ দেই একদম তামাম ঘূৰিলোঁ মজা লাগিল আজি মজা চ' সন্ধিয়া হৈ পৰিল আমিও ঘৰলৈ যাব সময় হ'ল চ' এই চাইনবোৰ্ডখন আপোনালোকে এতিয়া নগাঁৱৰ পৰা এতিয়া চাই আছে আপোনালোকে নগাঁও বাইপাছ ইয়াত ডিব্ৰুগড় যাব পাৰি ইফালে ডিব্ৰুগড় 320 কিলোমিটাৰ লামডিং চিধাকৈ আমি লামডিং ৰোডেৰে যাম ঘৰত চ' 95 কিলোমিটাৰ আৰু গুৱাহাটী 122 কিলোমিটাৰ নিশ্চয় এতিয়া আমি বৰঘাটৰ আকৌ বাইপাছখন পাৰ হ'ব লাগিব পাৰ হৈ পেলাই ঘৰত যাব লাগিব যিহেতু আপোনালোকে চাইছিলে কিছু সময় আগত আমি আকৌ পাৰ হৈ বাইপাছ পাৰ হৈ আমি আহিছিলোঁ আকৌ পাৰ হৈ যাব লাগিব চ' আমি বাইপাছ পাই গ'লোঁ চ' কেয়াৰফুলি বাইপাছ পাৰ হৈ আছোঁ Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go.
বন্ধুসকল আমি আহি পালোঁ বৰ্তমান ননৈ কলেজৰ ওচৰত আপোনালোকে চাই আছে তো ফ্ৰেণ্ডছ এতিয়া আৰু ভিডিঅ' বন্ধ কৰিব লাগিব এইখন ননৈ মহাবিদ্যালয় আৰু এইখন হৈছে ননৈ হায়াৰ ছেকেণ্ডাৰী বন্ধ কৰিব লাগিব এই কাৰণে ফ্ৰেণ্ডছ কাৰণ সন্ধিয়া হৈ পৰিল আপোনালোকে চাই আছে নিশ্চয় মোবাইলৰ স্ক্ৰীনত ভিডিঅ'ত সন্ধিয়া হৈ পৰিল গাড়ী লাইট জ্বলি আছে চাই আছে আপোনালোকে যো ভিডিঅ'টো আৰু কৰিব নোৱাৰি কেমেৰাৰ কেপাচিটি ইমানখিনি আৰু আন্ধাৰতটো ভিডিঅ' নহ'ব সো জনাব ভিডিঅ'টো কেনে লাগিল যদি ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব এনে ধৰণৰ ভিডিঅ' পাবলৈ অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয়